আমাৰ বহুতো ঠাইৰ পৰা আমাৰ আহে আৰু HIV পজিটিভ কেছ। স্কুলৰ পৰা আহে, কলেজৰ পৰাও আহিছে, কেইবাখনো কলেজৰ পৰা আহিছে, স্কুলৰ পৰা আহিছে। তাৰপৰি কিছুমান আমাৰ মানে বেলেগ বেলেগ বিভিন্ন ঠাইৰ পৰা আমাৰ হেৰিৰ পৰা শিৱসাগৰৰ পৰা আহে, মাজুলীৰ পৰা আহে, গোলাঘাটৰ পৰা আহে, নাগালেণ্ড বৰ্ডাৰ পৰা আহে। আৰু তাৰ ভিতৰত মানে হেৰি স্কুল কলেজো আছে। বৰ্তমান আমাৰ 2103টা আছে, তেওঁলোকে আমাৰ ড্ৰাগ মেডিচিন খাই আছে। সৰ্বাধিক যেনেকে ড্ৰাগছৰ এটা চিন ব্যৱহাৰ কৰাৰ ফলত বৰ্তমান এনেইতো আমাৰ 4টা কাৰণত হয়। এটা হৈছে আপোনাৰ অসুৰক্ষিত যৌন সংগম, আৰু 2 নম্বৰ মানে পৰিশোধ নকৰা বেজি, যেতিয়া মানে HIV পজিটিভ পেচেণ্টক দিয়া মানে হেৰিটো চিৰিয়াছটো যদি ইউজ কৰে সেইটো হ'ব। আৰু 3 নম্বৰ ব্লাড ট্ৰেন্সফিউচনৰ পৰা যদি আহিব পাৰে। আজিকালি অৱশ্যে চব পৰীক্ষা কৰি লোৱা হয় ব্লাড বেংকত। আৰু 4 নম্বৰ মাতৃৰ পৰা সন্তান ললে। এই 4টাই প্ৰচেছ আছে। কিন্তু বৰ্তমান আটাইতকৈ বেছি আমাৰ ড্ৰাগছৰ পৰা হৈছে। IDU বুলি যিখিনি কওঁ আমি ড্ৰাগ ইউজাৰ খিনি, সেইখিনি আমাৰ ডাঙৰ সমস্যা কৰিছে। আৰু বেছিভাগ ডেকা ল'ৰা, আনকি কম বয়সীয়া ল'ৰা মানে সেইখিনি মানে আক্ৰান্ত হৈছে। 103 বৰ্তমান খাই থকা আৰু এই জানুৱাৰীৰ পৰা আপোনাৰ 200 ওপৰ হ'ব, 200ৰ ভিতৰত আছে জানুৱাৰীৰ পৰা এতিয়ালৈকে। হয়, আমাৰ সময়ে সময়ে আমাৰ এৱাৰনেছ কেম্প বিলাক কৰি থকা হয়, মহাবিদ্যালয় বিলাকত কৰা হয়। আৰু এতিয়াও আকৌ কৰিম, আমি প্লেন কৰি আছো বৰ্তমান তেনেকে সজাগতাৰ শিবিৰ কৰিবৰ কাৰণে। তাৰপৰি জেলত মানে বহুতখিনি কেছ আমাৰ ড্ৰাগ ল'ৰা সোমাই আছে। তেওঁলোকে ড্ৰাগছ লয়, আকৌ তেওঁলোকক ধৰি আনি পেলাই তাত ভৰ্তি কৰে। আমি সেইকাৰণে তালৈ যাওঁ। প্ৰত্যেক আমি 4th ছেটাৰডে আমি জেললৈ যাওঁ। তাত থকা যিখিনি আমাৰ HIV পজিটিভ প্ৰায় গোটেইখিনিয়ে ড্ৰাগ এডিক্টেড হয়। সেইখিনিক আমি তেওঁলোকক সজাগ কৰো, তেওঁলোকৰ ওপৰত আমি লেকচাৰ দিওঁ, তেওঁলোকক আমি যতন চিকিৎসা সেইখিনি তাতে ব্যৱস্থা কৰো। তেওঁলোকৰ ব্লাড আনি পেলাই আমি ইয়াত টেষ্ট কৰো, আৰু লগতে তেওঁলোকক সজাগতাৰ কাৰণেও আমি গোটেই কথাখিনি আমি তেওঁলোকক কৈ আহো। সেইটো প্ৰত্যেক 4th ছেটাৰডে প্ৰত্যেক মাহৰ